নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ চেনেল অভিস্থা ক্ৰিয়েশ্যনলৈ এটি নতুন ভিডিঅ'ৰ সৈতে। আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পুনৰ উপন্যাসিকা নীলাক্ষী দত্তৰ এখনি উপন্যাস হেৰুৱাই কপালৰ বেলিৰ দ্বিতীয়টি খণ্ড। পাঠ অৰ্চনা দত্ত শইকীয়া। আশা কৰোঁ সকলোৱে আদৰি ল'ব। হেৰাই যদি যায় মূৰৰ ওপৰৰ আকাশ, জীৱনে হেৰুৱাই জীয়াই থকাৰ হেঁপাহ। ৰাতিপুৱাৰ পৰাই বৰষুণ দি আছে, ইজাকৰ পাছত সিজাক। এৰাৰ নাম লোৱা নাই। বতৰটোৰ লগতে তাৰ মনটো বিষাদে আৱৰি আছে। নালাগিবনো কিয়? আজিৰ পৰা তাৰ বাছনি পৰীক্ষা, মেট্ৰিকৰ। কিন্তু এই সময়ত পঢ়াৰ কথা ভাবিব নোৱাৰে। কেনেকৈ ভাবে? আজি এসপ্তাহ হ'ল দেউতাক ডিব্ৰুগড় মেডিকেলত চিকিৎসাধীন হৈ থকা। মাক আৰু ককায়েক বিষ্ণু ডাঙৰ খুৰাকৰ সৈতে দেউতাকৰ লগত আছে। বায়েকহে আছে ঘৰত। তাৰ যে পৰীক্ষা দিবলৈ অকণো ইচ্ছা নাছিল। ডাঙৰবোৰৰ কথা পেলাব নোৱাৰিহে পৰীক্ষাত বহিল। যেনে তেনে 3 ঘণ্টা পৰীক্ষাত বহি থাকিল। কি লিখিছে সি ক'ব পৰা নাই। আজি যেন তাৰ লগত কিবা ডাঙৰ অঘটন ঘটিবলৈ গৈ আছে। বুকুখনত কিবা নাই নাই ভাৱ এটাই হাহাকাৰ কৰি আছে। একোতে শান্তি পোৱা নাই জিষ্ণুৱে। সেয়ে যিমান পাৰে সোনকালে ঘৰলৈ যাব বিচাৰিছে। ৱাৰ্ণিং বেল দিব হ'ল দেই, তোমালোকে বহীবোৰ আকৌ এবাৰ চোৱা। ছাৰৰ কথাষাৰ শুনাৰ পাছতে সি বহীখনত ওপৰে ওপৰে চকু ফুৰালে। পাছ কৰিব, হ'ব, মেট্ৰিক পৰীক্ষাত বহিব পাৰিলেই হ'ব। ইমান মানসিক অশান্তিৰ মাজত কেনেকৈ পঢ়ে সি? ঘৰতো মানুহবোৰে তাক পঢ়িবলৈ পঠায়। পঢ়া টেবুলত আনে গম নোপোৱাকৈ উচুপি উচুপি কান্দে। কাৰোবাক সুধিলেও দেউতাকৰ ভাল হৈছে বুলি কয়। কিন্তু সি বা বায়েকে গম নোপোৱাকৈ ফুচফুচাই কথা পাতে। ভয় লাগে তাৰ। দেউতাকৰ মাতষাৰকে শুনা হ'লে তাকো নাপায়। ডাক্তৰে ফোনত কথা পাতিবলৈ মানা কৰিছে বুলি কয়। কালি বায়েক আহিল যদিও ইমান গহীন হৈ আছে, তাৰ কিবা সুধিবলৈকে ভয় খাই আছিল সি। আজি পৰীক্ষালৈ ওলাই আহোঁতে বায়েকে উচুপি উঠিছিল। তাৰো বহুত বেয়া লাগিছিল। আজি প্ৰথম পৰীক্ষা বুলি ঘৰখনৰ পৰিৱেশটোৱেই বেলেগ হ'লহেঁতেন। মাকে হয়তো ৰাতি এডোখৰতে উঠি ভাত পানী ৰান্ধি আজৰি হ'লহেঁতেন। দেউতাকেও পৰীক্ষালৈ নিবলৈ লগা বস্তুবোৰৰ কথা সোঁৱৰাই থাকিলহেঁতেন। কিন্তু তাৰ ভাৱনাত যতি পেলাই টং টংকৈ ঘণ্টা বাজি উঠিল। উচপ খাই উঠিল জিষ্ণু। বহীখন জমা দি সি লৰালৰিকৈ ঘৰলৈ যাবলৈ চাইকেলত উঠিল। বৰষুণজাক তেতিয়াও কমা নাছিল। মনটো আজি কি হৈছে বাৰু? এক অদ্ভুত অনুভৱত বুকুখন কঁপি আছে। দেউতাকৰ বেছি হৈছে নেকি বাৰু? পৰীক্ষা শেষ হ'লে সি এইবাৰ কাৰো কথা নুশুনে। আজি তাক কোনোবাই পইচা দিছিল। আগৰো কেইটামান আছে। তাকে লৈয়ে দেউতাকৰ ওচৰলৈ যাব। কথাবোৰ ভাবি ভাবি কেতিয়ানো ঘাট পালেহি সি গমেই নাপালে। দিখৌ নৈ পাৰ হ'লেহে তাহাঁতৰ গাঁওখন পাব। তাক অহা দেখি নাৱৰীয়াজনে পৰীক্ষাৰ খবৰ ল'লে। সিও নাৱত উঠিল। এনেতে নাৱৰীয়াজনৰ ফোনটো বাজি উঠিল। যিটো ফোনে বিষ্ণু আৰু জীমণিৰ মূৰৰ ওপৰৰ আকাশখন খহাই নিয়াৰ বাতৰি কঢ়িয়াই আনিছিল। সি জনা নাছিল সেইটো ফোনত আছিল মাকে কপালৰ ৰঙা বেলি হেৰুওৱাৰ খবৰ। আগলৈ